হেল্ল' মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আশা কৰোঁ ভালেই আছে। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে আগতে মই হয়তো কিজানি ভিডিঅ' অলপ চলপ দেখা পাইছে, কিজানি মোৰ এটা চেনেল আছিল, হিন্দী চেনেল, মই হিন্দী ব্লগ বনাইছোঁ। কিন্তু বন্ধুসকল, আপোনালোকে মৰম চেনেহ ভাল পোৱা তাতে পোৱা নাই, সেইকাৰণে মোৰ ভিডিঅ'টো ভিউ হোৱা নাই, ভাইৰেলো হোৱা নাই। আপোনালোকেতো কৈয়ে আছিল যে মোৰ বহুত ভিউৱাৰ্ছসকলে কৈ আছিল যে অসমীয়া চেনেল বনাব লাগে, অসমীয়া চেনেল বনাব লাগে। সেইকাৰণে বন্ধুসকল আশা কৰি আহিছোঁ আপোনালোকৰ ওচৰত, অসমীয়া চেনেল মই এটা বনাব বিচাৰিছোঁ। যদি আপোনালোকে ছাপোৰ্ট কৰে, আশা কৰোঁ মোৰ ভৱিষ্যত আগুৱাই যাব পাৰিম আৰু আপোনালোকক নতুন নতুন ভিডিঅ' দেখাবলৈ চেষ্টা কৰিব পাৰিম। তো বন্ধুসকল, আপোনালোকৰ এটাই ওচৰত অনুৰোধ, যাতে মোৰ ভিডিঅ'টো ভাইৰেল কৰি দিয়ে। বহুতো ভাইৰেল কৰিলে, বহুতো ভিডিঅ' ভাইৰেল কৰিলে। প্লিজ বন্ধুসকল, মোৰ এইটো ফাৰ্ষ্ট ব্লগ হয়, মোৰ এইটো ফাৰ্ষ্ট ব্লগ হয়। এই ফাৰ্ষ্ট ব্লগটো মোৰ যাতে ভাইৰেল কৰি দিয়ে, এইটো আপোনাৰ ওচৰত আশা। মোৰ এড্ৰেছটো মই দি লৈছোঁ আগতে। মোৰ নাম জহুৰুল ইছলাম হয়, ভিলেজ গোবিন্দপুৰ হয়, মই গোৱালপাৰা ডিষ্ট্ৰিক্ট। মোৰ এটা সৰু সুৰা দোকান আছে, কিন্তু বন্ধুসকল মোৰ সৰুৰে পৰা ঘূৰি ফুৰা অভ্যাস। সেইকাৰণে মই আপোনালোকৰ ওচৰত এটাই আশা, মই যাতে মোৰ ভিডিঅ'টোৰ জৰিয়তে ভৱিষ্যত আগুৱাই যাব পাৰোঁ, আপোনালোকে ছাপোৰ্ট কৰে যাতে। এইখিনি মই কৈছোঁ, কাৰণ ইমান ভিডিঅ'ৰ বিষয়ে নাজানো, ইমান ক'বলৈ নাজানো। আৰু ভিডিঅ'টোৰ মাজত যদি কোনো ভুল ত্ৰুটি হৈছে, প্লিজ বন্ধুসকল সকলোৱে মোক ক্ষমা কৰি দিব। বন্ধুসকল, মোৰ ভিডিঅ'টো যদি আপোনালোকৰ সকলোৱে ভাল লাগিছে, প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোক আগুৱাই যাব গ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ বন্ধুসকল, ভিডিঅ' দেখাৰ কাৰণে আপোনালোকক সকলোৱে ধন্যবাদ থাকিল।